বিশেষ টেট পৰীক্ষা অনুষ্ঠিত নকৰাকৈ পুনৰ শিক্ষক পদত নিযুক্তিৰ দাবী। ইয়াত দেখিবলৈ পাইছে স্ক্ৰীনত ষ্টাফ ৰিপৰ্ট 21 জুন। ৰাজ্যৰ সংযোগী শিক্ষাকৰ্মীসকলে পুনৰ শিক্ষক পদত নিযুক্তিৰ দাবীত দীৰ্ঘদিন ধৰি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল। যদিও আজি পৰ্যন্ত সুফল লাভ কৰা নাই। পাছত চৰকাৰ তথা শিক্ষা বিভাগৰ লগত বিভিন্ন সময়ত আলোচনাৰ অন্তত প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে যোৱা 28 ফেব্ৰুৱাৰীত বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰিব বুলি শিক্ষা বিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে প্ৰতিগৰাকী শিক্ষাকৰ্মীক পৰীক্ষাৰ বাবে এডমিট কাৰ্ড প্ৰদান কৰিছিল। অৱশেষত পৰীক্ষাৰ মাত্ৰ 10 ঘণ্টা পূৰ্বে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ লগে লগে উক্ত পৰীক্ষা সাময়িকভাৱে স্থগিত ৰখা হয়। আনহাতে সমগ্ৰ ৰাজ্যত ক'ভিড-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান চৰকাৰে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা ইতিমধ্যে বাতিল কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এই পৰিস্থিতিত যদি বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰা সম্ভৱ নহয়, তেনেহ'লে শিক্ষাকৰ্মীসকলক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি টেট অবিহনে অথবা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দৰে এডমিটপ্ৰাপ্ত কৰ্মীসকলক টেট উত্তীৰ্ণ কৰি দি বিনা চৰ্তে শিক্ষক পদত নিযুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক সন্থাৰ সভাপতি আবুল কালাম আৰু সম্পাদক মৃদুল ৰাজবংশীয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে আহ্বান জনাইছে। সেয়া আছিল আজিৰ বাতৰি। ধন্যবাদ।